আপোনালোক নিশ্চয় সকলো ভালে কুশলে আছে। ভাবিলোঁ আজি মহা শিৱৰাত্ৰি হিচাপে কিনো কৰিম, আপোনালোকৰ লগত দুআষাৰ কথা পাতোঁ। আৰু আজি মোৰ বোৱাৰীৰ জীৱনৰ প্ৰথম 4 মাহত ভৰি দিছোঁ। কিনো কৰিম মোৰ আছে, চেনেল এটা আছে, কিন্তু ইমান একো ভিডিঅ' কৰাও নহয় বা একো ফটো চটো ইমান আপলোড কৰা নহয়, কিন্তু মই আপোনালোকৰ সকলোৰে ভিডিঅ'বিলাক চাই থাকোঁ, ভাল লাগে। সকলোৰে ভিডিঅ'বিলাকেই ভাল লাগে। আৰু যদি আপোনালোকে মন কৰে আহিবচোন চাবৰ আমাৰ চেনেলটো এখন। ইমান বিশেষ একো কৰা বা ফুৰিবলৈ যোৱা বা ফটো দিয়া একো কৰা হোৱা নহয়। আৰু বিশেষকৈ মোৰ যুগ্ম জীৱনৰ আজি 4 মাহত ভৰি দিছোঁ। শৰাই এভাগ আগবঢ়াই থোৱা আছিলে আৰু চাকি এগছ গৈ আমি ৰাতিপুৱাই গৈ মানুহজনে এওঁ আৰু মই দুইজনে গৈ পেলাই শৰাই এভাগ আগবঢ়াই থৈ আহিলোঁ। লগতে নতুন ঘৰখনৰ নতুন মানে জীৱনটো ভাল হওক, ভালে কুশলে আৰম্ভ হওক, আহি থকা দিনবোৰো ভাল হওক, লগতে আপোনালোক সকলোৰে ভাল হওক। আৰু এয়া শুনিছে নহয় দেশৰ খবৰ খাতি, ইউক্ৰেইনৰ কেনেকুৱা যুদ্ধ চলি আছে। সকলোৰে ভাল হওক আৰু পৃথিৱীলৈ শান্তিৰ পৰিৱেশ এটা ঘূৰি আহক। মাজতে সেয়া কৰোণা লকডাউন কেনেকুৱা এটা পৰিৱেশ পাৰ হৈ গ'ল, এতিয়া যাতে তেনেকুৱা এটা পৰিৱেশ নহওক। আৰু বিশেষ কিনো ক'ম, ভালেই লাগিছে। বোৱাৰীৰ জীৱনটোৰ প্ৰথম যোৱা 4 মাহটো ভাল লাগিছে। আৰু মই ভাবোঁ আহি থকা দিনটো আপোনালোকে আশীৰ্বাদ কৰিলে আমাৰ সংসাৰখন আৰু আমাৰ সকলোৰে ভাল হ'ব বুলি মই আশা কৰোঁ। আৰু বিশেষ আজিৰ দিনটোতনো মই কি ক'ম, ক'বলগীয়া বিশেষ একো নাই, কিন্তু ক'বলগীয়া বহুত আছে, কিন্তু কেমেৰাৰ সন্মুখত কথা কোৱাৰ ইমান অভ্যাস নাই। আজি প্ৰথম কেমেৰাৰ সন্মুখলৈ মানে ওলাই আহিছোঁ। আৰু বিশেষ কিনো দেখুৱাম, ৰ'ব অকণমান আপোনালোকক মোৰ বাহিৰৰ পৰিৱেশটো দেখাম। পৰিৱেশটো বহুত ভাল লাগে, কিন্তু বান্দৰ বহুত আছে, ইয়াত বহুত বান্দৰ আছে। মোৰ ঘৰখনৰ কিছুমান সৰু সৰু ফুলৰ পুলি ৰুবলৈ আৰম্ভ কৰিছোঁ। নতুন ভেটি, নতুন ঘৰ, ইফালে মই বিশেষকৈ নতুন মানুহ। আৰু দেখাইছোঁ ৰ'ব আপোনালোকক। মোৰ ঘৰখনৰ